মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইপিনে আছে মাছ, এইপিনে আচাৰ, এইপিনে জলকীয়া নিমখ, এইপিনেও আছে মাছ, এইপিনে কোমোৰা ভাজি ঘৰৰে কোমোৰা হয়, এইপিনে দাইল। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টো চাওক। দাইলে প্ৰথম ষ্টাৰ্ট কৰোঁ। বতৰটো যিমান গৰম পৰিছে সেইকাৰণে ভাতটো আজি অলপ দেৰিকৈ খাইছোঁ। আপোনালোকে কমেণ্টত জনাবচোন কোনে কোনে মাছ খাই ভাল পায়। মই কিন্তু বহুত ভাল পাওঁ মাছ খাই। এতিয়া কোমোৰা ভাজি অলপ টেষ্ট কৰি চাওঁ। ঘৰৰ কোমোৰা যে খাবলৈ বহুত মিঠা। বহুত কাঁইট মাছটো। ঘৰত পুখুৰীৰ মাছ যে বহুত কাঁইট, খাবলৈকে ভয়। ভণ্টিয়ে যে কাঁইট লগা ভয়ত মাছকে খাব এৰি দিলে। এয়া মই ভয়ে ভয়ে খাই আছোঁ মাছখিনি, কাঁইট বহুত। ৰৌ মাছ হয়, কাঁইট বহুত। মই পিছে মাছ খাই খুব ভাল পাওঁ। আপোনালোকে কমেণ্টত জনাবচোন কোনে কোনে মাছ খাই ভাল পায়। লাগিব কাঁইট খাই দিছোঁ পতাপত। ভাত খোৱাৰ আগত এনেকুৱা লাগে যে খাব পাৰিম চব, যেতিয়া খাওঁ খাবই নোৱাৰি। মই কিন্তু মাছৰ মাথা খাই বেয়া পাওঁ, সেইকাৰণে এইটো মাথা নাই। এইপিনে মাছ থাকিলে এজনী, এইপিনে কোমোৰা ভাজি থাকিলে, এইপিনে দাইল থাকিলে। মোক গৰম গৰম ভাত হ'লে, মাছ ফ্ৰাই হ'লে মোক দাইল চব্জি একো দৰকাৰেই নহয়। মোৰ খাই হৈ গ'ল। আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।